নমস্কাৰ আসাম নিউজ এনি টাইমৰ প্ৰত্যেকগৰাকী দৰ্শকলৈ স্বাগতম জনাইছো। আপোনালোকে চাই আছে আসাম নিউজ এনি টাইম। শিলাপথাৰৰ হাৰথী স্বেচ্ছাসেৱী সংস্থাৰ সৌজন্যত চিচিবৰ গাঁৱত আঁঠুৱা বিতৰণ। ধেমাজি জিলাৰ শিলাপথাৰ চিচিবৰ গাঁও ৰাজচক্ৰৰ অন্তৰ্গত বিভিন্ন স্থানত দৰিদ্ৰ লোকৰ মাজত হাৰথী নামৰ স্বেচ্ছাসেৱী সংস্থাটোৰ সৌজন্যত আঁঠুৱা বিতৰণ কৰা হয়। যেহেতু গৰম দিন আহি আছে আৰু এই গৰম দিনত মহৰ সংখ্যা বৃদ্ধি হয়, ফলত মেলেৰিয়া, ডেংগু এনেধৰণৰ বেমাৰ আজাৰ বেছিকৈ হোৱা আমি দেখি পাওঁ। এই ক্ষেত্ৰত আমি সামান্য পৰিত্ৰাণ দিবৰ কাৰণে আমি এইবাৰ 150 ঘৰ আমি অতি দৰিদ্ৰ লোকক চিলাপথাৰ অঞ্চলৰ অন্তৰ্গত চিচিবৰ গাঁও, গেলুৱা, ভৈৰৱপুৰ, অমিতপুৰ, চিলাপথাৰ বামগাঁও, পকাজান, কোলামুৱা, কোলাজান এই অঞ্চলত থকা আমি 100 ঘৰ অতি দৰিদ্ৰ লোকক আমি হাৰথী স্বেচ্ছাসেৱী সংস্থাৰ তৰফৰ পৰা আঁঠুৱা বিতৰণ কৰিছোঁ। গ্ৰীষ্মৰ আগমনৰ প্ৰাক্ষণত মহৰ কামোৰাৰ লগে লগে বিভিন্ন বেমাৰৰ প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি সংস্থাটোৱে দৰিদ্ৰ লোকৰ মাজত একোখনকৈ আঁঠুৱা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে। ৰাজহ চক্ৰটোৰ অধীনৰ লাচিত নগৰ, ভৈৰৱপুৰ, কোলাজান, বামগাঁও, অমৃতপুৰ, গেলুৱা, ছচাইটি, পালপট্টি, চিলাগাঁও আদি বিভিন্ন স্থানৰ প্ৰায় 150 ঘৰ দৰিদ্ৰ পৰিয়ালক আঁঠুৱা প্ৰদান কৰে সংস্থাটোৱে। উক্ত কাৰ্যসূচীত হাৰথীৰ মুখ্য সচিব মনোজ কুমাৰ দাস, সহকাৰী সম্পাদক আজেশ বৈদ্য, সাংস্কৃতিক সম্পাদক বিক্ৰম বৈদ্যৰ লগতে সংস্থাটোৰ সদস্যসকল পংকজ দাস, জয়ন্ত দাস, প্ৰতিমজিৎ সোণোৱালকে ধৰি সংস্থাটোৰ অন্যান্য কৰ্মকৰ্তাসকল উপস্থিত থাকে। এই কাৰ্যসূচীৰ দ্বাৰা দৰিদ্ৰ লোকসকল যথেষ্ট উপকৃত হ'ব বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে। চিলাপথাৰৰ পৰা বনমালী মহন্ত, আসাম নিউজ এনি টাইম।